त्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि धर्म्याद्धियुद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते। কৃষ্ণই অৰ্জুনক পুনৰাই দিয়ে যে তুমি এজন ক্ষত্ৰিয় নিজৰ ধৰ্ম দেখি ভয় কৰা উচিত নহয়। তুমি ভয় কৰিব নালাগে। ক্ষত্ৰিয়ৰ কাৰণে যুদ্ধতকৈ আৰু বেলেগ কোনো কল্যাণকাৰী কৰ্ম নাই। ইয়াত শ্ৰীকৃষ্ণই কৈছে আমি যেতিয়া কোনো এটা কাম কৰাৰ সিদ্ধান্ত লোৱা তেন্তে সেই কামটোলৈ ভয় কৰাৰ কোনো কাৰণ নাই। সম্পূৰ্ণ শক্তিৰে মনোনিৱেশ কৰি সেই কামটোত লাগি যাব লাগে। নিৰ্ণয় কৰাৰ পিছত ভয় কৰাৰ কোনো অৰ্থ নাথাকে। ভয় কৰিলে তুমি কেনেকৈ তোমাৰ কৰ্ম কৰিবা? তুমি আৰম্ভ কৰোঁতেই যদি ভয় কৰা তেন্তে কৰ্মৰ পথত আহিবলগীয়া বাধাবোৰৰ সৈতে কেনেকৈ যুঁজ দিবা? কেনেকৈ কৰ্মৰ পথত আগবাঢ়ি যাব পাৰি সেইটো কথাহে ভাবিব লাগে। কোনে কি ক'ব সেইটো নাভাবি মাত্ৰ সেই কামটো কৰি যাব লাগে। ধন্যবাদ।